নমস্কাৰ। এতিয়া ৰাতি এতিয়া কেইটা বাজিলে? এতিয়া ৰাতি 2টা বাজিলে। আমি আজি চণ্ডীগড়ত আছোঁ। চণ্ডীগড়ত আছোঁ আজি। আমি ৰাতিপুৱা 4টা বজাত জম্মুলৈ যাত্ৰা কৰিম। আমি প্ৰগ্ৰামৰ কাৰণে আহিছোঁ। আছামক ৰিপ্ৰেজেণ্ট কৰিছোঁ। বাকী আপোনালোকে চাই গৈ থাকিব। আমি এতিয়ালৈকে শোৱাই নাই, যিহেতু এতিয়া 2টা বাজিছে আৰু টোপনি অহা নাই। আমি 4টা বজাত ইয়াৰ পৰা আমি ওলাব লাগিব জম্মুলৈ। সেইটো কাৰণে আমি ধেমালি কৰিছোঁ, হাঁহিছোঁ, ফূৰ্তি কৰিছোঁ। আৰু আমাৰ লগত উপস্থিত আছে DY বিহুৰাণী 2022ৰ সংগীতা ৰাভা। তাই এফাকি আমাক বিহুনাম শুনাব। সংগীতা বা ধুনীয়া গান গায়, তাই ধুনীয়া জানে, সকলোৱে ধুনীয়াকৈ নাচে। নাই পাৰিব। ধুনীয়া নাচে, সকলোৱে দেখিছেই, জানেই, চিনি পায় বাৰু। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ জ্যোৎস্না ইউটিউব চেনেললৈ। আৰু সকলোকে তাইৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আচলতে আগলৈ আপোনালোকে মোক মৰম দি যাব, আশীৰ্বাদ কৰি যাব, যাতে আকৌ মই বহুত দূৰ আগুৱাই যাব পাৰোঁ। মই সৰুকৈ গান এটা বিহুনাম এটা গাই দিছোঁ। ৰাতি টোপনি ধৰা নাই আমাৰ সকলোৰে। আচলতে ৰাতিপুৱা 4টা বজাত আমি যাবই লাগিব, হয় নহয় জ্যোৎস্না? য়েছ। জুই লাগিলে সকলোৱে দেখিব, সকলোৱে দেখিব, ঐ দেহা মনৰে জুই দেখিব, মনৰে জুই দেখিব কোনে। বিছনাত বাগৰি বিচাতি কটালো দুখ ৰাতি, ঐ দেহা মোৰেনো দুখ বুজিব, মোৰেনো দুখ বুজিব কোনে। খুব ধুনীয়া, খুব সুন্দৰ। আপোনালোকে আকৌ আশীৰ্বাদ দি যাব তাইক আৰু আগুৱাই যাবলৈ কাৰণে। বাকী আপোনালোকক লগ পাই থাকিম আমি নেক্সট ভিডিঅ'ত। নহ'লে এই ভিডিঅ'টো মই কণ্টিনিউ কৰি গৈ থাকিম, আপোনালোকক দেখুৱাই যাম কেনেকুৱা ধৰণৰ জেগাবোৰৰ উপৰিও আৰু আমাৰ প্ৰগ্ৰেমৰ মানে ভিডিঅ' কিছু অংশ আপোনালোকক দিম, চাই যাব আপোনালোকে। আমি এতিয়া বৰ্তমান সকলোৱে ৰেডি হ'লোঁ। আমি এতিয়া যাম জম্মু, বাছত যাম। এই সকলোবোৰ ৰেডি হ'ল। এয়া আমাৰ ছোৱালী, তাই খোৱাৰ পৰা উঠিছেহে এতিয়া। বাকী আপোনালোকে চাই থাকিব আৰু দেখুৱাই থাকিম। আমাৰ লগত আৰু বেলেগ গ্ৰুপো আছে, বেলেগ গ্ৰুপো যাব। ইয়াত বৰষুণ, চণ্ডীগড়ত বৰষুণ আজি পৰিছে, আবেলিৰ পৰা পৰিছে। য়েছ। আৰু অসমতো বহুত বৰষুণ দি আছে, গম পাইছোঁ বাৰু, ফোনত কৈছে, জনাইছে। তাকে বানপানীও হৈছে, বেয়া লাগিছে। মানে যাতে বানপানীৰ সমস্যাটো সোনকালে সমাধান হওক, সেইটোৱে বিচাৰোঁ। আমি ইয়াৰ পৰা আমি মানে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো ভাল হওক, ভালে বাকী লগ পাই থাকিম আপোনালোকক। এয়া সকলো ওলাইছে হোটেলৰ পৰা বাছত উঠিবলৈ কাৰণে। আমি এতিয়া হোটেলত কিবা এটা খাবলৈ ওলাইছোঁ, কাৰণ আমি ৰাতিপুৱা ওলাইছোঁ যিহেতু, সেইটো কাৰণে এতিয়ালৈকে একো খোৱা নাছিলোঁ। এতিয়া খাবলৈ গৈছোঁ, কি খাবলৈ পাওঁ নাজানো আৰু। আৰু তাৰপিছত 2-3 ঘণ্টামানৰ পিছত গৈ পামগৈ আমি জম্মুলৈ। আপোনালোকে চাই থাকিব। এয়া উট পক্ষী।
बचपन में जैसे ये दिल ने कोई गजल पाई, पहली बारिश इस ज़मीं पे इश्क ने बरसाई। जब चलते चलते राह मुड़े, जब जुगनू मुट्ठी खोल उड़े, जब नैन ये तोड़े रूल सभी और खुल के कर ले भूल सभी, भूल सभी, भूल सभी। तो अटक गया है ये मन, अटक गया है, कुछ चटक गया है ये मन, अटक गया है। तो अटक गया है ये मन, अटक गया है, कुछ चटक गया है ये मन, अटक गया है। कभी झील है तू और कभी यादों की नाव है, तू ही दिल का किनारा मेरा। कभी धूप है तू और कभी तारों की छाँव है, सारा ही है सहारा मेरा। আমি এতিয়ালৈকে প্ৰগ্ৰামৰ জেগা পোৱাই নাহি। ৰাতিপুৱা 5টা বজাতে গাড়ীত উঠা, এতিয়া 8টা বাজিব হ'ল আৰু আমি বহুত ওপৰলৈ আহিলোঁ, বহুত ওপৰলৈ উঠি আহিছোঁ আৰু কিমান দূৰ আৰু চাগে 10-15 মিনিট লাগিব। ভিউটো বহুত ধুনীয়া হয়, বহুত ঠাণ্ডা হয়। ভোক লাগিছে বহুত বেছি। 14 ঘণ্টা জাৰ্ণিৰ পাছত নতুন এক্সপিৰিয়েঞ্চ, ভাল লাগিছে বাৰু, নতুন অভিজ্ঞতা। বাকী লগ পাই থাকিম। ফাইনেলি আমি আজি ৰেডি হ'লোঁ আজি প্ৰগ্ৰামৰ কাৰণে। আমাৰ 10টা বজাৰ পৰা প্ৰগ্ৰেম আছে। ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ যাব লাগিব আমি প্ৰগ্ৰামৰ জেগালৈ। এই আমাৰ নাচনী কেইজনী ৰেডি হৈ এইফালে পাৰফিউম মাৰিছোঁ, ৰেডি হ'ল। আমি যাব লৈছোঁ এতিয়া। আমি বাকী চাই থাকিব, বাকীখিনি আমি দেখুৱাই গৈ থাকিম বাৰু। মই ভিডিঅ'টো জম্মুলৈকে কৰিলোঁ, পিছৰখিনি মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ এইটো কাৰণত, কাৰণ মোৰ মোবাইলটোত অকণমান প্ৰব্লেম এটা দিলে কেমেৰাৰ ক্ষেত্ৰত। সেইটো কাৰণে আপোনালোকক মই কাশ্মীৰৰ শ্ৰীনগৰ আৰু ইয়াতো এইটো কি আছিলে দ্ৰাছৰ মই ভিডিঅ' কিছুমান আপোনালোকক দিবলৈ নোৱাৰিলোঁ, তথাপি মই কালেক্ট কৰিছোঁ ভিডিঅ'বোৰ, সেইবোৰ ভিডিঅ' আপোনালোকক আপলোড দিম, দেখুৱাম আপোনালোকক, জইন কৰিম মই ভিডিঅ'টোৰ লগত। তাৰপিছত এতিয়া আমি বৰ্তমান আছোঁ কাৰ্গিলত। আজি কাইলৈ আমাৰ প্ৰগ্ৰেম আছে, কাইলৈ পৰহিলৈ দিম। তো কাৰ্গিলত প্ৰগ্ৰেম আছে, কাৰ্গিলৰ আপোনালোকৰ বস্তু মই ইয়াৰ যিখিনি মানে চাবলগীয়া বস্তু বা যিখিনি আমি দেখা পাওঁ সেইখিনি আপোনালোকক মই দেখুৱাম। বাকী কাইলৈ প্ৰগ্ৰেম আছে, প্ৰগ্ৰেমত 7টা বজাত আমি যাব লাগিব। এতিয়া আমি সেইটো কাৰণে শুব লাগে, টোপনি ধৰিছে, তেতিয়া আমাৰ 2টামান বাজিলে, সেইটো কাৰণে বাকী তাৰপিছত আমি লেহ লাডাখ যাম, সেইখিনিও আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকিব। সেইটো এক্সট্ৰা হ'ব বাৰু ব্লগটো।
বাকী এইটো ভিডিঅ' মানে আমি চণ্ডীগড়ৰ পৰা এতিয়ালৈকে মানে ভ্লগটো ইমানতে সেইটো কাৰণে সমাপ্ত কৰিলোঁ আপোনালোকে এনেদৰে মৰম আৰু উৎসাহ দি থাকিব আগলৈকো যে এনেদৰে ভ্লগবোৰ বনাব পাৰোঁ যাতে আৰু বস্তুবোৰ জেগাবোৰ সকলোবোৰ দেখুৱাব পাৰোঁ সেইটো কাৰণে সকলো ভালে থাকিব শুভৰাত্ৰি ধন্যবাদ